নমস্কাৰ, মই নিকিতা হাজৰিকাই মোৰ আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বছৰটোৰ আজি যিহেতু প্ৰথম দিন, সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি লগে ভাগে এসাঁজ খাওঁ বুলি এয়া আয়োজন কৰিলোঁ। এইফালে দেখিছেনে কলপাত কাটি আছে আৰু এইফালে আকৌ আমাৰ চাহৰ পৰ্ব চলিছে। এয়া দেখিছেনে, ব্লগটো শেষলৈকে চাবা বুলি আশা কৰিলোঁ দেই। কাটা বিস্কুট টিকলি এফালা কোনে বনাইছে? চাওঁ 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 মজা হৈছে দেই। চাহ আকৌ বনাব জানিছে দি বুলি। এইফালে আমাৰ পিঁয়াজ কাটি আছে দীপিকা বাইদেৱে। এইফালে মাংস বনাব আমাৰ ৰাজুৱে। দালিও বনাব লাগিব আকৌ দেই, মাংস বনালে নহ'ব। অঁ, আৰু এইফালে নামটো কি মই নাজানো দেই। হা হা অঁ, এয়া মাইনীয়ে জুই থৈ আছে চাওকচোন। হ'ব নি? আজি নতুন বছৰ, ইমান শুভ দিন হয় নাই বাৰু? চাওকচোন কেনেকে কান্দি আছে। কান্দিছে অ' দেই, কি হৈছে? বিয়াখন খাবলৈ পাম তেতিয়াহ'লে। বুফে চিষ্টেম হ'ব আৰু ভালেই হ'ব। কোন আহিছে? এইটো ভাজিহে বা ৰাজুক দি দিয়া অ', ৰাজুৱে বহি বহি বনাই থাকক। এইফালে দালিটো পাতি দিব লাগিব। ৰাজু চৰি বহি ল তোলত। ধুনীয়াকৈ উঠিছে অ'। ৰাজু মুখখন দেখাই দে আকৌ তই। ধুনীয়া হৈছে কালাৰটো। দিমণি ঘৰলৈ গ'লগৈ নি? এইফালে আমাৰ সকলোৰে সহযোগত এয়া দালি হৈছে আৰু এইপিনে মাংসও হৈছেগৈ। এয়া আলহী ছোৱালীৰ নামটো মই নাজানো বাৰু দেই। দুলীয়াজানৰ ছোৱালী নামটো কি? প্ৰণামী। অঁ, এইফালে আমাৰ মাংস বনাই আছে ৰাজুৱে দেই। অলপ অলপকৈ আমি বাৰু সহযোগ কৰি দিছোঁ। আৰু এইফালে দীপিকায়ো দালি বনাইছে। লগতে আমি সকলোৱে সহযোগ কৰি আছোঁ। তাৰপিছতে আমাৰ এইখন হ'ব আমাৰ ৰঙালাও পচলা আৰু লগতে মাছৰ মাথা দি পেলাই বনোৱা হ'ব। মাছটো অনাই নাই বৰ্তমান, আহি পাবহি আৰু ন। আৰু এইফালে আমাৰ কণ কণ শিশুসকলো আছে, সিহঁতেও আমাক বহুত সহযোগ কৰি দিছে ন, অনা নিয়া। আৰু ৰাজুৱেও আমাক বহুত সহায় কৰি দিলে দেই, থেংক ইউ। আৰু লগতে আমাৰ এয়া দিমণি বাইদেউ, সকলোৱে দেখিয়ে থাকে ভিডিঅ'ত। দিমণিও সহযোগ কৰি দিছে বাৰু। আমাৰ টিকলিকেইজনীক ওচৰৰ পৰা দেখাই দিওঁ আকৌ। ইহঁতি ঘটিটো অনা, বাতিটো অনা।
ল'ৰা কাৰণে কি কৰি দিলি বাৰু কচোন হা কি কৰিলা কৈ দিয়া আকৌ পানী মাৰি দিলা আৰু পানীহে মাৰি দিলা অঁ আমাৰ ডাঙৰগৰাকীয়ে কি কৰি দিলা কোৱাচোন বাৰু অঁ পানীও মাৰি দিলা ন অঁ আমাৰ এই টিকলিয়ে কি কৰিলা টিকলি কি কৰিলা তুমি হা কৈ দিয়া আকৌ কি তোমালোকে এইবোৰ কি খেলিছা হা অঁ বিদিশাই কি কৰিলা এইটো কোৱা পাহৰিছা ন বহুত কৰি দিছে বাৰু কি আমাৰ ডিজে আহিছে ডিজে কলপাত কিখিলা কাটি কাটি শেষ কৰিলা দীপিকাই কলপাত কাটি কাটি শেষ কৰিলা অঁ আৰু বেলেগ এটা গান লগাই দিয়া গান নুশুনে দি দে কাটি দে এই ঢাকিব কাটি দে 3 বাজিবই হ'ল মানে আহোঁতে অকণমান পলম হ'ল গতিকে এইখিনি যোগাৰ কৰোঁতে মানে বহুত সময় হৈ গ'ল অঁ অনা নিয়া এইবিলাক কৰা হৈছে আনোতে মানে বেছি সময় গৈছে হা অঁ এয়া প্ৰিন্সৰ মাক এইফালে কলপাত কাটি আনিছে এই কলপাতে কলপাত আৰু মানে কলপাতত ভাত খাই ভাল লাগে ন অঁ ডিছ নানো বুলিয়ে নানিলোঁ মানে আজি কলপাততহে খাম আৰু এইফালে সকলোৱে সহযোগ কৰিছে শেষ মুহূৰ্তত পুৰা মোহাৰি আছে অঁ এইফালে ৰাজু লাগিয়ে আছে আৰু দীপিকা ৰাজু চবে এটা উকি এটা মাৰিব পাৰে আকৌ হয় নাই বাৰু একেলগে মাৰিব লাগিব খালি আকৌ হেপী নিউ ইয়েৰ বুলি চবে ক'ব লাগিব তাই নামাতে চব জানে এয়া ডিজে তাইৰ নামটো কি আছিলে প্ৰিয়ংকা ভৰালী তুমি এতিয়া গান এটা গাই দিয়া নহ'লে প্ৰাৰ্থনাকে গাই দিয়া এই প্ৰাৰ্থনাহে গাই বোলে বেছিকে আজি দীপিকাই কলপাত আনিয়ে আছে আৰু গামোচা এখন লাগিছিলে আকৌ দেই দেউৰী কোনো নাই বিবাহ পাতি কোনো নাই জানো এইটো কি হয় তিতাই হয় নে মিঠাই হয় নে টেঙাই হয় চাবি আকৌ দি আছে গম নাপায় ইয়াৰ পৰাই অনা হৈছে আৰু কলপুলিটো
মই বোকানে গ'লে নাহোঁ। এ দিমুনি কি কৈছা অ জলকীয়া কাটিছো সেই পচলাত দিবলৈ অঁ ঠিক আছে বাৰু জ্বলা ভাজি বনাব লাগিব অঁ অকণ জ্বলা হ'ব লাগিব তেতিয়াহে ভাল লাগিব তাৰপিছত কালি অফাৰ কৰিলে গ'লো কালিতো 12টা বজাত কেইজোপাই মানে আমাক বহুত মানে সহায় কৰিলে কলপাতেও সহায় কৰিছে লগতে শুকান কলপাতেও সহায় কৰিছে জুই উঠাত হয় নহয় আজিহে বুজি পালো কলপাত কিমান দৰকাৰী অঁ সঁচাকৈ দেই চাউলটো বেছি হ'ব চাউলো পানী চাই দি দেচোন বাৰু পিছত দি দিবি অঁ এইফালে আমাক ৰাজুৱে মানে পচলাটো দেখাই দিবলৈ কৈছে ৰঙালা কল পচলা ৰহৰ দালি মচুৰ দালি মিক্স মই ইয়াত ডিম দি খাব নহয় সিহঁতৰটো ইয়াত দিব আৰু ভাগ্যশ্ৰীহঁতেও এনেকৈ দিব খাইছা কেনেকুৱা হৈছে হা? কেনেকুৱা হৈছে আনিলা আকৌ ঢেঁকী টেকা দিলে মাংসয়ে খাইছে ভাত খোৱা নাই নহয় অঁ ভাল হৈছে নাই খাবলৈ হা আৰু কিবা কিবি লাগে নি তই লাজ নকৰিবি খা মোৰ পৰা মাংস অকণ লৈ গ'ল লাজ নকৰিবি দেই ভালকৈ খা আকৌ কি মই লাহে লাহে খাই আছো তই খাওক দে তই লাহে লাহে অ' খানা কেনেকুৱা হৈছে হা অ' চবেই ক'ব লাগিব এজনীয়ে ক'লে নহ'ব চবেই ক'ব লাগিব খানা কেনেকুৱা হৈছে এইফালে কেনেকুৱা হৈছে এতিয়া চবে কিবা এটা কৈ দিয়া আজি নতুন বছৰ নহয় জানো হা অঁ এবাৰ চবে চিঞৰ মাৰি দিয়া আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবা দেই নৱবৰ্ষৰ অনাগত দিনবোৰ সকলোৰে যে ভালদৰে পাৰ হয় তাৰে কামনা কৰিলোঁ আজিলৈ আহোঁ দেই বাই